নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগত জনাইছোঁ সোণমণি বা টেকন'লজি নামৰ চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ য়োনো SBI এপৰ ৰিৱাৰ্ড পইণ্ট আপোনালোকে ৰিডিম কৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকে য়োনো SBI যিটো এপ হয় সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই আপোনালোকে লগ ইন কৰি ল'ব। খালি ইয়াৰ পিছত আপোনালোকে SBI এপটো অ'পেন কৰি ল'ব, যিটো SBI য়োনো এপ হয়। সেইটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত এমপিনটো দি ল'ব। মই মোৰ এমপিনটো দি লৈছোঁ। এমপিনটো দিয়াৰ পিছত আপোনালোকে লগ ইন হৈ ল'ব। মই লগ ইন হৈ গ'লোঁ। লগ ইন হোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখিব তলত আছে SBI ৰিৱাৰ্ড। SBI ৰিৱাৰ্ড ক্লিক কৰিব। SBI ৰিৱাৰ্ড ক্লিক কৰি দিলে আপোনালোকক দেখুৱাই দিব কিমান কইন আছে। সেই কইনটো ৰিডিম কৰিবলৈ ৰিডিম নাও থাকিব, ৰিডিম নাওত ক্লিক কৰিব। ৰিডিম নাও ক্লিক কৰাৰ পিছত আই এগ্ৰি কৰিব। কাষ্টমাৰ নোটখন দেখুৱাইছে। টেকনিকেল প্ৰব্লেমৰ কাৰণে বন্ধু-বান্ধৱীসকল মোৰ কাষ্টমাৰ নোটখন দেখুৱাই আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকৈ ৰিডিম নাও কৰিব। ৰিডিম নাও কৰাৰ পিছত গোটেই পেজটো খোল খাই দিব, তাতে আপোনালোকে ৰিডিম কৰি ল'ব পাৰিব। আশা কৰোঁ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ভাল পালে, যেতিয়া ভাল পালে বন্ধু-বান্ধৱীসকল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।